নমস্কাৰ দোস্ত আজিৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনাক স্বাগতম জনাইছো আজি মই আপোনাৰ লগত আলোচনা কৰিম কি আমাৰ আহিব লগা নতুন এডুকেশ্যন সিস্টেমটোত গণিত আৰু বিজ্ঞান এই সাবজেক্ট দুটা কি উঠি যাব নেকি নে কি হ'ব বহুতৰ মনত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন হৈ আছে আশা কৰিছো আপোনাৰ ভিডিঅ'টো চাই বহুতে ভাল লাগিব আহক তেনেহলে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো সো আপোনালোকে যদি এনেকুৱা ধৰণৰ কিবা এটা নিউজ শুনিছে গণিত আৰু বিজ্ঞান সাবজেক্টটো আপোনালোকৰ নতুন এডুকেশ্যন সিস্টেমৰ বা নতুন এডুকেশ্যন যেটো সিলেবাস আছে তাৰ পৰা উঠি যাব বুলি তেতিয়াহ'লে আপোনালোকে এটো ফুল তথ্য পাইছে কিয়নো নতুন এডুকেশ্যন সিস্টেমত গণিত আৰু বিজ্ঞান উঠিব বুলি কোনো তাত লিখা নাই আপোনালোকৰ যেটো গণিত আৰু বিজ্ঞান আছে এই সাবজেক্টটা মাত্ৰ আপোনালোকৰ ইংলিছত হ'ব ইংলিছত হ'ব এই সাবজেক্ট দুটা বাকি সাবজেক্ট আপোনালোকৰ অসমীয়াত হ'ব যাতে আমাৰ অসমীয়া ভাষাটো জীয়াই ৰাখিব পাৰে সেই কাৰণে বাকি সাবজেক্টবিলাক অসমীয়াত হ'ব আৰু সেই গণিত আৰু বিজ্ঞান যেটো সাবজেক্ট আছে সেই সাবজেক্ট দুটা আপোনালোকৰ ইংলিছত হ'ব আৰু এটো চৰকাৰে বৰ্তমান ডিসিশন লৈছে কেন্দ্ৰ চৰকাৰে এটো ডিসিশন লৈছে যিবিলাক স্কুল আছে সকলোবিলাক স্কুলতে আপোনালোকৰ ইংলিছত পঢ়াব আপোনালোকৰ সেই দুটা সাবজেক্ট গণিত আৰু বিজ্ঞান এই যেটো সাবজেক্ট আছে এই সাবজেক্ট দুটা আপোনালোকক ইংলিছত পঢ়াব যাতে সকলোৱে ইংলিশ পঢ়িব পাৰে বা ইংলিশ জানে আজি যদি অসমীয়া মিডিয়ামৰ ল'ৰা হয় তেতিয়াহ'লে ইংলিশ বহুতখিনি কম জানে যাতে ইংলিশ অসমীয়া মিডিয়ামত পঢ়া ল'ৰাটো যদি ইংলিশ সমানখিনি জানে হেতু কাৰণে এই সিস্টেমটো লৈ আহিছে আৰু আপোনালোকৰ যেটো বন্ধ বা উঠি যাব এনেকুৱা সাবজেক্ট শুনি আছে আপুনি এটো সব মিছা কথা এনেকুৱা ধৰণৰ কোনো কথা নাই গণিত আৰু বিজ্ঞান সাবজেক্টটো আপোনালোকৰ উঠি বন্ধ হৈ নাযায় বা নোহোৱা হৈ নাযায় বা হেতু বন্ধ কৰি দিনে চৰকাৰে সেই সাবজেক্ট দুটা অনলি মানে আপোনালোকৰ মানে হেতুৱে বন্ধ কৰি মানে ল্যাঙ্গুৱেজটো চেঞ্জ কৰি দিছে মানে আপোনালোকৰ আগতে অসমীয়া আছিল আগৰ সিস্টেমত কি আছিল অসমীয়া আছিল গোটেইকেইটা সাবজেক্ট অসমীয়া আছিল এতিয়া কি বাকিকেইটা সাবজেক্ট অসমীয়াতে থাকিব যেটো বিজ্ঞান আৰু গণিত সাবজেক্ট আছে সেই সাবজেক্ট দুটা আপোনালোকৰ ইংলিছত পঢ়িব লাগিব আৰু এইখিনি আপোনালোকৰ কোনো উঠি নাযায় বা এইবিলাক যদি কিবা কথা শুনিছে তেতিয়াহ'লে এইবিলাক মিছা কথা আপোনালোকে গণিত আৰু বিজ্ঞান সাবজেক্টটো ইংলিছত পঢ়িব লাগিব বস এটোই আপোনালোকৰ কথা মানে বাকি সাবজেক্টবিলাক অসমীয়াত পঢ়িব লাগিব যাতে অসমীয়া ভাষাটো আমাৰ চলি থাকে বা অসমীয়াক যদি আমি জীয়াই ৰাখিব পাৰো হেতু কাৰণে অসমীয়া সাবজেক্ট থাকিব বাকি থাকিব ইংলিশ সাবজেক্ট আৰু ইংলিশ সাবজেক্টটো থকাৰ হেতুৱে কাৰণ আপুনি যদি অসমীয়াৰ লগত সমান ইংলিশ ভাষাটো জানে আৰু ইংলিশ যেটো ল্যাঙ্গুৱেজ আছে হেতু আপুনি সমানে জানে আৰু আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বটনৰ এটা লাইক কৰিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলক সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'টো এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ